ছাত্ৰ-ছাত্ৰীসকল, মই এতিয়া আলোচনা কৰিব গৈ আছোঁ জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহ। আগৰ ভিডিঅ'ত মই কৈছোঁ যে জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহক প্ৰধানতঃ তিনিটা ভাগত ভাগ কৰা হয়। সেই তিনিটা কাৰক হৈছে ১ নম্বৰ ভৌগোলিক কাৰক, ২ নম্বৰ অৰ্থনৈতিক কাৰক, ৩ নম্বৰ সামাজিক আৰু সাংস্কৃতিক কাৰক। তাৰে প্ৰথমটো অৰ্থাৎ ভৌগোলিক কাৰকসমূহৰ বিষয়ে মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। গতিকে এইখন ভিডিঅ'ত আলোচনা কৰিম অৰ্থনৈতিক কাৰক আৰু সামাজিক আৰু সাংস্কৃতিক কাৰক। জনসংখ্যা বিতৰণত প্ৰভাৱিত কৰা অৰ্থনৈতিক কাৰকসমূহ হৈছে খনিজ পদাৰ্থ, নগৰীকৰণ আৰু উদ্যোগীকৰণ। অৰ্থনৈতিক কাৰকৰ প্ৰথমটো হৈছে খনিজ পদাৰ্থ। খনিজ পদাৰ্থ কিদৰে জনসংখ্যা বিতৰণত প্ৰভাৱিত? খনিজ পদাৰ্থ থকা অঞ্চলসমূহত মানুহৰ জনবসতি বেছি হয়। মানুহৰ জনবসতি বেছি হোৱাৰ কাৰণটো হৈছে খনিজ পদাৰ্থ থকা ঠাইত মানুহৰ কৰ্মসংস্থাপন সৃষ্টি হয়, বিভিন্ন উদ্যোগবোৰ তাত আহি যায়। গতিকে তাত স্বাভাৱিকভাৱে মানুহ সেই ঠাইলৈ প্ৰব্ৰজন কৰে। উদাহৰণ হিচাপে ক'ব পাৰি ভাৰতৰ ছত্তীশগড়ৰ খনিজ পদাৰ্থযুক্ত অঞ্চল, ঝাৰখণ্ডৰ খনিজ পদাৰ্থযুক্ত অঞ্চল, অসমৰ খনিজ পদাৰ্থযুক্ত অঞ্চল যেনে ডিগবৈ, নাহৰকটীয়া, মোৰাণ আদি ঠাইত জনসংখ্যাৰ ঘনত্ব বেছি, কাৰণ এইবোৰ ঠাইত খনিজ পদাৰ্থ বেছি পোৱা যায়। নগৰীকৰণ কিদৰে জনসংখ্যা বিতৰণক প্ৰভাৱিত কৰে? নগৰ অঞ্চলত বিভিন্ন সুবিধা যেনে নিয়োগৰ সুবিধা, শিক্ষা সুবিধা, উৎকৃষ্টমানৰ স্বাস্থ্য সেৱা, যাতায়াত ব্যৱস্থা ভাল, মানুহে উন্নত ধৰণৰ জীৱন ধাৰণৰ মানদণ্ড তাত কৰিব পাৰে। গতিকে আদি বিভিন্ন সুবিধা থকাৰ বাবে গ্ৰাম্য অঞ্চল আৰু অন্যান্য অঞ্চলৰ পৰা নগৰীয় অঞ্চলত মানুহৰ প্ৰব্ৰজন ঘটে। সেইকাৰণে নগৰীয় অঞ্চলৰ জনসংখ্যা বাঢ়ি যায়, অৰ্থাৎ নগৰীয় অঞ্চলৰ জনসংখ্যা বেছি। আমি আমাৰ ইয়াৰ উদাহৰণ হিচাপে যদি চাওঁ, অসমৰ বিভিন্ন গ্ৰাম্য অঞ্চল বা অন্যান্য অঞ্চলৰ তুলনাত গুৱাহাটী মহানগৰৰ জনসংখ্যাৰ ঘনত্ব বেছি। উদ্যোগীকৰণ কিদৰে জনসংখ্যা বিতৰণক প্ৰভাৱিত কৰে? ঔদ্যোগিক অঞ্চলবোৰে বিভিন্ন ধৰণৰ চাকৰিৰ সুযোগ আগবঢ়ায়, অৰ্থাৎ বহু পৰিমাণে কৰ্মসংস্থাপনৰ সুযোগ তাত থাকে। সেইকাৰণে উদ্যোগ থকা অঞ্চলবোৰত মানুহ আকৰ্ষিত হয়, মানুহ সেই ঠাইলৈ প্ৰব্ৰজন কৰে আৰু তাত থাকিবলৈ লয়। অকল উদ্যোগীয় কোনো এখন ঠাইত উদ্যোগ গঢ়ি উঠাৰ লগে লগে তাত অন্যান্য সুযোগ সুবিধা যেনে শিক্ষা, উন্নত যাতায়াত ব্যৱস্থা আদি বিভিন্ন সুযোগ সুবিধা তাত আনুষংগিকভাৱে গঢ়ি উঠে। লগতে তাৰ লগত সংযোগ ৰাখি আৰু বিভিন্ন ধৰণৰ কৰ্মসংস্থাপনৰ সৃষ্টি হয়। গতিকে নগৰীয় অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব বাঢ়ি যায়। পৃথিৱীৰ বিভিন্ন উদ্যোগিক অঞ্চলবোৰত সেইকাৰণে জনসংখ্যাৰ ঘনত্ব বেছি। আমি ভাৰতৰ কথাই যদি চিন্তা কৰোঁ, দেখা পাম যে দিল্লী, মুম্বাই আদি ঠাইত উদ্যোগিক অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব বেছি। জনসংখ্যা বিতৰণক প্ৰভাৱিত কৰা তৃতীয় কাৰকটো হৈছে সামাজিক আৰু সাংস্কৃতিক। সামাজিক আৰু সাংস্কৃতিক তাৎপৰ্য থকা ঠাইবিলাকত জনসংখ্যাৰ ঘনত্ব বেছি হয়। উদাহৰণস্বৰূপে ক'ব পাৰি যেনেকৈ সাংস্কৃতিক স্থল যেনে পুৰী, বাৰাণসী, মথুৰা আদি ঠাইত জনসংখ্যাৰ ঘনত্ব বেছি। ধৰ্মীয় স্থল যেনে মক্কা, মদিনা, পুৰী আদি ঠাইত জনসংখ্যাৰ ঘনত্ব বেছি, কাৰণ সেই ঠাইবোৰত মানুহে সামাজিক আৰু সাংস্কৃতিক সুবিধা থকাৰ বাবে তাত আকৰ্ষিত হয়। আনহাতে যিবোৰ ঠাইত সামাজিক আৰু সাংস্কৃতিক অস্থিৰতা দেখা পোৱা যায় তাত মানুহ নাথাকে, তাৰ পৰা মানুহ বেলেগ ঠাইলৈ পলায়ন কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল ওপৰত আলোচনা কৰাৰ দৰে
উপৰোক্ত কাৰকসমূহে এইদৰে জনসংখ্যা বিতৰণক প্ৰভাৱিত কৰে। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো মনোযোগেৰে চাবা। বুজোৱা অংশখিনি ভাল লাগিলে মোক কমেণ্ট কৰি জনাবা। ক'ৰবাত বুজিবলৈ অসুবিধা হ'লেও মোক কমেণ্ট কৰি জনাবা। লগতে চেনেলটো ছাবস্ক্ৰাইব